নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, ফেব্ৰুৱাৰীত নহয় মাৰ্চতে হ'ব মেট্ৰিক পৰীক্ষা, ঘোষণা ছেবাৰ। বিদ্যালয় খোলাৰ পিছত শিক্ষকসকলে পাঠ্যক্ৰম সমাপ্ত কৰাৰ বাবে দিন ৰাতি কাম কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2021 বৰ্ষত ফেব্ৰুৱাৰীত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা, তাৰ পৰিৱৰ্তে মাৰ্চ মাহত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। এই ঘোষণা কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম চমুকৈ ছেবাই। ৰাজ্যত কৰোনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই। ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জনোৱা অনুসৰি কোভিডৰ বাবে ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে এইবাৰ মাৰ্চ মাহৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত আৰম্ভ হ'ব পৰীক্ষা। বিদ্যালয় খোলাৰ পিছত শিক্ষকসকলে পাঠ্যক্ৰম সমাপ্ত কৰাৰ বাবে দিন ৰাতি কাম কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ছেবাই ইতিমধ্যে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধুসকল, 2 নম্বৰ খবৰটোৱে হৈছে IPL 2020ৰ সূচী প্ৰকাশ। UAEত অনুষ্ঠিত হ'বলগীয়া IPLৰ খেলৰ সময়সূচী দেওবাৰে প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেট বোৰ্ডে। ভাৰতত কৰোনাৰ সন্ত্ৰাস বৃদ্ধিৰ বাবে UAEৰ 3 স্থানত অনুষ্ঠিত হ'ব IPL। UAEৰ 3 স্থান ডুবাই, আবুধাবি আৰু শ্বাৰজাহত অনুষ্ঠিত হ'ব এই বৰ্ষৰ IPL। উল্লেখ্য যে অহা 19 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া IPLৰ প্ৰথমখন খেল মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছ। বন্ধুসকল, 3 নম্বৰ খবৰটোৱে হৈছে লাক্সাবৰৰ পৰা ওলাল 39 লাখ টকাৰ সোণ। পিছে কেনেকৈ ফাদিল হ'ল ৰহস্য? দৰাচলতে ফাইজন হেডাৰ নামৰ এজন টুইটাৰ ইউজাৰে এই ঘটনাটোৰ ভিডিঅ' শ্বেয়াৰ কৰিছে। তেওঁ ভিডিঅ'টোত লিখিছে যে 39 লাখৰ চাবোন তিৰুচিৰাপল্লী বিমানবন্দৰত জব্দ কৰা হয়। তামিলনাডুস্থিত তিৰুচিৰাপল্লী বিমানবন্দৰৰ পৰা এনেকুৱা এটা ভিডিঅ' ভাইৰেল হৈছে, য'ত দেখিবলৈ পোৱা যায় যে এজন সৰবৰাহকাৰীয়ে চাবোনৰ পেকেট সোণ ৰাখি সৰবৰাহ কৰি আছিল। জব্দ কৰা মুঠ সোণখিনিৰ মূল্য প্ৰায় 39 লাখ টকাৰ বুলি জানিব পৰা গৈছে। দৰাচলতে ফাইজন হেডাৰ নামৰ এজন টুইটাৰ ইউজাৰে এই ঘটনাটোৰ ভিডিঅ' শ্বেয়াৰ কৰিছে। তেওঁ ভিডিঅ'টোত লিখিছে যে 39 লাখৰ চাবোন তিৰুচিৰাপল্লী বিমানবন্দৰত জব্দ কৰা হয়। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।